আগতে দেউতাই এটা কথা খুব কৈ থাকে, মই মৰাৰ পাছত তোমালোকক এটি জোনাকী পৰুৱা হৈ চাই থাকিম। আমিতো তেতিয়া বহুত সৰু, মই ক্লাছ 5লৈ গৈছোঁহে। পাছত জোনাকী পৰুৱা দেখিলেই দেউতা আহিছে বুলি ভাইটি উৎপাত কৰে। ভাইটি 10 দিনৰ ছুটীত আহিছিল, কাইলৈ যাবগৈ। ভাত খাই আজৰি হৈ আমি তিনিওটা বাৰান্দাতে বহি কথা পাতি আছোঁ। তেনেতে ওলালেহি এটি জোনাকী পৰুৱা। আকৌ মনত পৰি গ'ল। জোনাকী পৰুৱাটো উৰি আহি মোৰ গালত পৰিলেহি। নাই, নাযায়। পাছত মায়ে আঁতৰাই দিলতহে আজিও দেউতা আহিছিল আমাৰ ওচৰলৈ।